মানে আজিকালি জেনেৰেলটো মানে যেনেকুৱা টাইপৰ মানে বটলা ল'বৰ কাৰণে মানে যিকোনো হাতত গুচি যাব পাৰে। তো চাব হা মানে মোৰ লগৰে হয়, একেলগে আমি কাম কৰা ল'ৰা। মানে কি হৈছে, মই কাম কৰিছিলোঁ চিকিউৰিটি জবত, সিও চিকিউৰিটি জবত কাম কৰিছিল। তাৰপিছত সি অলপ ঠাণ্ডাটো তাৰ বেলেগ হোৱাৰ পিছত বছে মানে তাক ওলাই দিলে তাৰ পৰা। মানে বেয়াকৈ ক'লে আৰু, কৈছে যে তই ক'তো কাম নোপোৱা, তই চাওঁ ক'ত কি কাম কৰি কেনে খাৱা তই। তাৰপিছত সি কেনেকৈ কৈ ওলাই দিলা। তাৰপিছত মইতো জব কৰি আছিলোঁ তাতে জব কৰি থাকোঁ। এনেকৈ মানে কেইদিনমান মই দুদিনমান বেমাৰ হোৱাৰ কাৰণে যোৱা নাছিলোঁ। নোযোৱাৰ পিছত মানে কি হ'ল, বছে মোক ফোন কৰি ক'লে এনেকৈ তুমি অহা নাই ডিউটি। কৈছে এনেকৈ গেটৰ মুখত কোনোবাই হাগি থৈ গুচি গৈছে নহয়, তুমি কি গমেই নোপোৱা নেকি? বোলো ছাৰ মইতো ডিউটি যোৱা নাই, তো আজিৰ পৰা যাম, তো ছাৰ ঠিক আছে মই চাম। তাৰপিছত যেতিয়া মই নেক্সট দিনা গ'লোঁ, ৰাতিপুৱাৰ সময় হৈছে তেতিয়া 7টামান বাজিছে, সি আহিছে, সি তাতে হাগি কিনে থৈ গৈছে। যেতিয়া হাগি থৈ গৈছে তেতিয়া মই একো কোৱা নাই, কাৰণ ওচৰৰ পাছৰে কেমেৰা থাকে ন, তো তাক মই একো কোৱা নাই। তাৰপিছত হাগি যোৱাৰ পাছত তাক মই ফোন কৰি কিনে সুধিলোঁ যে হেল্ল', ক'ত আছ? আছোঁ ৰ ঘৰতে। পিছে কাম চাম কৰি আছোঁ কিন্তু এনেকৈ সুধিলোঁ। কৈছোঁ পিছে তই আজি কামটো বেয়া কৰিলি নহয়? সি কৈছে কি কাম? তই যে গেটৰ ওচৰত যে হাগি থৈ গৈছ, সেইটো কিহৰ কাৰণে কৰিছ? সি কৈছে আৰে সেইটো বেলেগ একো নহয়, বছে মোক ওলাই দিওঁতে কোৱা নাছিল নেকি যে তই কি কাম কৰি খোৱা চাওঁ, তই ক'তো কাম নোপোৱা, সেইকাৰণে হাগি থৈছোঁ যাতে বছে গম পাওক মই লগনে মৰা নাই। কি ফাল্টু মানে, কি ক'ম আৰু।